Hello everyone, সকলো ভালে আছে নে? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰো যাতে আপোনালোক সকলো ভালে থাকে আৰু অকনমানিজনী স্কুললে পঠালো আৰু এতিয়া দুপৰীয়া হাজৰ কাৰণে গুটাইছো আৰু মই এ খাবলৈ লৈছো এতিয়া গাখীৰ চাহ আৰু তাইক স্কুললে দি পঠাইছিলো পুৰি তাকে বলো মইও এটা খাই লো তাই স্কুলৰ পৰা অহা পিছতহে ভাত পানী খাম আৰু দুপৰীয়া হাজৰ কাৰণে মই কিনো বনাম সেই ৰেচিপিটোকে আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলি ভাবিছো আৰু গাখীৰ চাহ কাপ আল্টিমেট হৈছে বহুত দিনৰ মূৰত খাইছো ভাল লাগে এনেকে মানে আদা লং ইলাচি আৰু অকনমান দালচিনি দি দিছো সব মিক্স কৰি পেলাই এনেকে খাই মই বহুত বেছি ভাল পাওঁ আৰু বহুতে জানে যে মই গৰু গাখীৰ চাহ নাখাওঁ এনেকে আমুলতা যাব পাউডাৰ গাখীৰ খাওঁ গৰু গাখীৰ নোখোৱাটো মোৰ ৰিজন আছে কিয় নাখাওঁ হেতু মই পিছত কোনবা দিনাখন কম বাৰু এতিয়া খাই হোৱা পিছতে আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিম আৰু ইমান টিকলু পুৰি খাই ইমান ভাল লাগে পটাপট খাই লওঁ তেনেহ'লে তাৰপিছত বেছি দেৰি নকৰোঁ ৰেচিপিটো আপোনালোকৰ লগত পটাপট শেয়াৰ কৰোঁ বলক তেনেহ'লে মোৰো খাই হ'লে আৰু গেছটো জ্বলালো তাৰ পিছত কুকাৰটো পাতিলো কুকাৰটো গৰম হলত তেল দি দিছো মিঠাতেল আজি মই বনাব লৈছো পনীৰ আৰু ৰঙা বুটৰ ৰেচিপি তাৰ কাৰণে পিয়াজ কাটি লৈছো পনীৰ টুকুৰা টুকুৰি কৰি লৈছো আদা নহৰু তেতেলী লৈছো আনফালে লং ইলাচি আৰু দালচিনি অকনমান খুন্দি লৈছো তাৰ কাৰণে আকৌ মসুৰ দালি ৰঙা বুট আৰু আলু কাটি লৈছো তেল গৰম হৈ গল আৰু ইয়াতে মই পনীৰখিনি ফ্ৰাই কৰি লম আনফালে পনীৰ দিছিলহে পনীৰখিনিও ফ্ৰাই কৰা হৈ গল আৰু ইয়াতে মই এতিয়া পিয়াজ ৰঙচুৱা হোৱালৈকে ভাজি লম তাৰ পিছত ইয়াতে মই আদা নহৰু পেষ্ট দিম আৰু লং ইলাচি দালচিনি খুন্দি লোৱাখিনিও দি দিম পিয়াজ আদা নহৰু পেষ্টখিনি ৰঙচুৱা হোৱালৈকে ভাজিলো এতিয়া এচামুচ হালধি সৰু চামুচেৰে জিৰা আৰু ধনিয়া দিম লগতে অকনমান কাশ্মীৰী পাউডাৰ এড কৰিম ভাজি লোৱা পিয়াজ আদা নহৰু পেষ্টখিনি উলিয়াই ললো আৰু আনফালে মসুৰ ৰঙা বুট আৰু আলু ভাজি লৈছো পিয়াজ আদা নহৰু মছলা দি পেলাই যিখিনি মই ভাজিছিলো সেইখিনি উলিয়াই মই মিক্সি বাটি এটাত পেষ্ট বনাই ললো আৰু বুটখিনি ভজা যিহেতু হৈ গৈছে সেইকাৰণে মই পেষ্টখিনি ইয়াতে ৰঙা বুটৰ লগত যোগ কৰি পেলাই ভাজি আছো এতিয়া অকনমান পানী যোগ কৰি পেলাই পনীৰখিনি দি দিছো আৰু উতলটো অহা পিছতে 4-5টা মান হুইচেল মাৰিবলৈ দিম ৰঙা বুটৰ লগত পনীৰৰ ৰেচিপি কি যে টেষ্টি খাবলৈ বহুত ভাল হৈছিল আপোনালোকে এনেকেও ভাতৰ লগত খাব পাৰে নহলে পুৰি লগতো খাব পাৰে আৰু যদি ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে এদিন ট্ৰাই কৰি বনাই খাই চাব আৰু যদি আমাৰ চেনেলটো ভাল লাগিছে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিব